সংখ্যা হওক। মোৰ নাম শ্ৰী মমি ফুল কোঁৱৰ। মই ইয়ালৈ 2018 চনৰ লাষ্টত আহিছিলোঁ। মোৰ ঘৰ নিতাই পুখুৰীত। তাৰপিছত 18 চনত আহিছিলোঁ, লাষ্টত আহি আছোঁ। এবাৰ এতিয়া লঘোণ প্ৰাৰ্থনা দিবলৈ আহিছিলোঁ। আগতে মানে বহুত বেমাৰ হৈছিলে, 14 চনৰ পৰা বেমাৰ হৈ আছিলে। 18 চনলৈকে পূৰা দৰৱ খাইছোঁ। দৰৱ খাই মানে কি হয়, একদম 3মহীয়া কোৰ্চ দিয়ে। খাই মানে নাৰ্ভ বেয়া হৈ গৈছেগৈ। তাৰপিছত কাণখন জিনজিনাই, এনেকৈ এইবোৰ দুইফালে জিনজিনাই, ৰাতি শুব নোৱাৰোঁ। সেইখিনি এই নামঘৰলৈ অহাৰ পৰা মই ভাল পাইছোঁ। আৰু পেটৰ প্ৰব্লেম আছিলে, বিষ আছিলে, সেইখিনিও ভাল পাইছোঁ। এই লঘোণ ব্ৰত দিম আজি দেওবাৰলৈকে। আৰু গুৰুদেৱৰ নামঘৰৰ কাৰণে পইচা 15,000 টকা দিম বুলি আহিছোঁ। এতিয়া আগবঢ়াই থৈ যাম। আৰু ল'ৰাটো পঢ়াত অকণমান গণ্ডগোল হৈছে, তাক যেন আশীৰ্বাদ কৰে পঢ়াটো যে ভাল হয়। মই আৰু ভিডিঅ' চাইছিলোঁ, লঘোণ ব্ৰত দিয়া হেমন্ত বৰগোহাঁই নেকি নাজানো, কিন্তু সেই ব্ৰত সেইটো চাইছিলোঁ। ইয়াৰ নামঘৰৰ নহয়, তাৰ বাবে মাফ কৰিব।